বাহিৰত কেঁচা নাৰিকল, ভিতৰত পকা নাৰিকলে হ'ব, মানে বনোৱা নাৰিকল। গাত জ্বালা, হাতলৈ খাব পৰা অৱস্থাত নাই, থালাডাল ছিঙি দেই ন। হেল্ল' গাইজ, কি খবৰ সকলোৰে? বৰ্তমান মই আছোঁ মিছন চাৰিআলিত, আৰু যিসকলে ইয়াৰ আগৰ ভিডিঅ' চাইছে তেখেতসকলে গমেই পাব আমি মিছন চাৰিআলিৰ এখন মাৰোৱাৰী বিয়াত আহিছোঁ, আৰু আজি তাৰ সংগীত আছে, মানে সংগীত বুলি কয়, আৰু কালিলৈকে বিয়া আছে। আৰু তাতে আমাৰ স্বাগত অভ্যৰ্থনা দলৰ পৰা কাম চলি আছে। কণ্টিনিউ ভিডিঅ' চাই থাকিব, কিছুমান নেদেখা বস্তু এই বিয়াখনৰ দ্বাৰা দেখি পাব। এইটোত বেচন থাকে আৰু কি থাকে? এইটো হৈছে কফি, তাৰপিছত আছে চুপ, এইটোতো ক'বই নালাগে। এইটো কি বুলি ক'লে? লিট্টি চকা। Chinese. এইটো উদাহৰণৰ কাৰণে দিছে নেকি? মানে এই পাব আৰু আছে দে, পনীৰ চনীৰ মাংস চাংস দিয়ে নাই। ইয়াতো পনীৰে আছে না, আৰু মাংস আছে, আৰু মাংস নাই। আলুটো কাটি লৈ এডাল শালত সোমাই এই মেচিনটোত বহাই দিয়ে। তাৰ পাছত ইয়াতে পিচ কৰি কাটি উলিয়াব, মানে কাটি নুলিয়াই, ধুনীয়া এটা ডিজাইনত উলিয়াব। উলিয়াই কিনে ভাজি ধুনীয়াকৈ চিপছৰ দৰে খোৱা হয়, আৰু বস্তুটো মানে দেখিব খুব ধুনীয়া। এয়া কি ধুনীয়াকৈ ডিজাইন কৰি উলিয়াই দিলে, দেখাত ফুলৰ দৰে বনাই দিছে। আৰু এইবিলাক হ'ল আমি নেদেখা বস্তু, হয়তো কোনোবাই দেখিছে, মই নাজানো, কিন্তু মই নিজেই দেখা নাই, সেইকাৰণে ভাবিছোঁ আপোনালোককো দেখুৱাওঁ। মালা বনি গ'ল, বঢ়িয়া বহুত সুন্দৰ। কিছুমান নতুন বস্তু ইয়াতে খাব পাইছোঁ, মানে কিছুমান নাজানিছিলোঁ এনেকুৱা বস্তু। ইয়াতে তলত এখন পিঠাৰ দৰে বস্তু দিছে, তাৰ ওপৰত মছলা দিছে, এখন খাই কিন্তু ভালেই লাগিছে। তো মই খাওঁ, আপোনালোকৰ ভিডিঅ'টো চাই থাকক। মানে সালাতৰ ব্ৰাঞ্চ হয়নে?
পিঁয়াজটো কি বিটৰ পানীত ভিজাইছে ভিনেগাৰ এনেকুৱা কালাৰ হয় গাইজ আলুৰ কিবা কি এইটো মাংসৰ দৰে ভাল লাগিছে চয়াবিনৰ দৰে লাগিছে আৰু তাৰ পনীৰৰ কি বিৰিয়ানী খাইছে বোলে কিবা বোলে বিৰিয়ানী খাইছে বিরিয়ানি না হয় গাইস কি বিরিয়ানি বিৰিয়ানী গাইজ আমি এনেকুৱা প্ৰগ্ৰাম যেতিয়া কৰোঁ মাৰোৱাৰী থাকিলে এনেকুৱা খাদ্যবিলাকে পোৱা যায় কম আৰু মই ক'লো এই মাহৰ দালি নেকি এই মাটি মাহৰ দালি নেকি নহয় মুগৰ দালি মানে মাহৰ দালি বনোৱা নাযায় মুগৰ দালি বনোৱা যায় মাহৰ দালি বোলে গেছ হয় গাইজ নাৰিকলৰ আঞ্জা কিবা আঞ্জা মানে কি ক'ম আমাৰ দৰে নহয় এইটো নাৰিকলৰ কিবা নাৰিকলত বনোৱা বস্তু সেইটো হয় এইটো কিবা নাৰিকল মিক্স কৰি পেলাই বেলেগ বেলেগ মানে আইটেমবিলাক দেখাইছোৱে ন আপোনালোকক যিয়ে নহওক গাইজ আমি এতিয়া খাওঁ বিৰাটেই ভোক লাগিছে গম পাইছে আমি দিনটো জাৰ্ণি কৰি আছোঁ তাৰ মাজতে আমি ডিউটিও কৰিলোঁ আৰু কালি লগ পাম ইয়াৰ মাজতে ক'ব বিচাৰোঁ আৰু যদি লেডিজ ৰিচিপশ্যন লাগে বা সম্পূৰ্ণ কেটাৰিং লাগে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে নাম্বাৰটো কৈ আছোঁ 6001979223 6001979223 এই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে যদি ছোৱালী ৰিচিপশ্যন লাগে তাৰ বাবেও কৰিব পাৰে বোলে নহয় সম্পূৰ্ণ কেটাৰিং লাগে কেটাৰিঙৰ কাৰণেও কৰিব পাৰে তো কালিলৈকে কণ্টিনিউ ভিডিঅ' চাই থাকিব আজিৰ কাৰণে গুড নাইট শুভৰাত্ৰি বাই বাই